চাওঁতে চাওঁতে দেখোন ইহঁত দুটাৰ বিয়াৰ দিনটো আহি পালেহিয়ে। মিষ্টাৰ দত্ত থকা হ'লে ভালেই আছিলে, কথাখিনি পাতি আজিয়ে ফাইনেল কৰিব পাৰিলোহেঁতেন। এইবোৰ কাম যিমান দিন পেলাই থৈ দিয়া যায় এনেকেই থাকি যায় আৰু সেইকাৰণে সোনকালে সোনকালে ডিচিশ্যন এটাত আহিবলৈ হ'ল আৰু। তাকেই পাই, মইতো ইহঁতক কৈয়ে থাকোঁ কিবা ডেষ্টিনেশ্যন ৱেডিং কৰিম নে কি ভাবিছিলা নহয়, সোনকালে ডিচাইড কৰা আৰু। কিমানবোৰ যে কাম আছে ভাবিলেই ভয় লাগি যায়। তোমালোক দুটাই সোনকালে ডিচাইড কৰিলেহে আমি কামবোৰ আগবঢ়াব পাৰিম, নে কি কয় বৰুৱানী? তাকেই মই কৈয়ে আছোঁ, ইণ্ডিয়াতে পাতিবলৈ মন নে বাহিৰৰ কাণ্ট্ৰিত? বাহিৰৰ কাণ্ট্ৰি হ'লে আকৌ ভিজা এইবোৰ এপ্লাই কৰিব লাগে নহয়, সময়েই নাই হাতত। মোৰ হিচাপত উদয়পুৰতে কৰাটো ভাল হ'ব নেকি? মা, মই আৰু অংশুমানে এটা কথা ডিচাইড কৰিছোঁ, তোমালোকক খালি কোৱাহে নাছিলোঁ। আমি ডেষ্টিনেশ্যন ৱেডিং কৰিম বুলি ভাবিছোঁ, এইটো সঁচা। কিন্তু ইণ্ডিয়া বা বেলেগ কাণ্ট্ৰিত গ'লে তেনেকুৱা মজা নালাগিব, আৰু লগতে আমি সকলোবোৰ মানুহক ইনভাইটো কৰিব নোৱাৰিম। সেইকাৰণে মই ভাবিছোঁ আমাৰ গাঁৱৰ যে পুৰণি হাৱেলিটো আছে, আমি তাতে আমাৰ বিয়াখন পাতিম। কিন্তু মাজনী, কি হাৱেলিটো দেখোন কিমান বছৰৰ পৰা বন্ধ হৈ আছে, আমিতো তালৈ যোৱাই নাই কিমান বছৰ ধৰি। তাত এনেকৈ এতিয়া বিয়া পাতিবলৈ আমাৰ কমখন কষ্ট নহ'ব জানো? মা, তোমালোকে মোক সৰুতেই সেই হাৱেলিটোলৈ লৈ গৈছিলা, মই তেতিয়াই মন কৰিছিলোঁ ইমান যে ধুনীয়া হয় হাৱেলিটো। এতিয়া তাত মানুহ নাথাকে বুলি, বন্ধ হৈ আছে বুলিহে বেয়া হৈ আছে কিজানি, আৰু মেৰামতি কৰিলেতো আগৰ দৰে ধুনীয়া হৈ পৰিব। মা প্লিজ, মোৰ সেই হাৱেলিটোতে বিয়া পাতিবলৈ মন গৈছে। গোৱা বা উদয়পুৰ এইবোৰ জেগাতো মানুহে গৈ গৈ বিয়া পাতিয়ে থাকে, একেবাৰে আনকমন নহয়। মই এটা আনকমন ধুনীয়া লোকেশ্যনত বিয়া পাতিব বিচাৰোঁ, আৰু সেইটো আমাৰ নিজৰে ঘৰ। সেইকাৰণে প্লিজ না নক'বা মা। অঁ আণ্টি, মোৰো বৰ ইচ্ছা আছে সেই হাৱেলিটোতে বিয়াখন পতাৰ। তোমালোকে যদি সেইটোৱে বিচাৰিছা তেনেহ'লে আমাৰনো ক'বলগীয়া কি আছে? ল'ৰা ছোৱালীৰ ইচ্ছাই মাক দেউতাকৰ ইচ্ছা, নহয় জানো? সঁচা কথা ক'বলৈ গ'লে মোৰ বৰ এটা মন নাই, কিন্তু মোৰ ছোৱালীজনীয়ে বিচাৰিছে যেতিয়া তাইকনো মই কেনেকৈ নাও বুলি কওঁ। আগতীয়াকৈ গৈ মেৰামতি কাম কৰিবই লাগিব তেনেহ'লে। অঁ পাই, তেনেহ'লে আমি অহা সপ্তাহতে গৈ ঘৰটো চাই মেলি মেৰামতি কামত লাগি যাব লাগিব। বিয়ালৈ আৰু বেছি সময় নাই নহয়। আগুনি বৰ্তা কেনে আছে? আপুনি যে মানিছোঁ দেই, এই বয়সতো ইমান কষ্ট কৰি ঘৰখন চাফ চিকুণ কৰি থৈছে। এতিয়া আমি খৰখেদাকৈ আহিবলগীয়া হ'ল, আপোনাক খবৰো দিয়া নহ'লে। দেখিছোঁ চৌপাশটো একদম চাফ হৈ আছে, ঘৰৰ ভিতৰখনো চাগে তেনেকৈ চিকুণাই থৈছে। মোৰ ছোৱালীজনী যে জেনী, মনত আছেনে নাই? সৰুতে খেলাইছিলে নহয়, তাইৰে বিয়া। বেংগালোৰত চাকৰি কৰে ল'ৰা আৰু ছোৱালী দুয়োটাই। তাহাঁতি ইয়ালৈ আহিছে, বোলে হাৱেলিটোৰ পৰাহে বিয়া হ'ব। মই বোলো ঠিক আছে, ঘৰখন আগতীয়াকৈ চাই মেৰামতি কিবা কৰিবলগীয়া আছে যদি কৰি মেলি ঠিক ঠাক কৰি ল'ব লাগিব। সেইকাৰণে আহি বোলো, খবৰ এটা দিয়া নহ'লে বেয়া নাপাব আকৌ দেই। কিনো কথাবোৰ কওঁ বোপাই, তই আহিছ ভালহে পাইছোঁ। কিমান দিনৰ পিছত যে তোৰ মুখখন দেখি পালোঁ আৰু। মোৰো বয়স হ'ল নহয়, কোনদিনাখন যাওঁ ঠিকনা নাই। তাৰ আগতে যে তোক লগ পালোঁ, মনটো ভালহে লাগিছে। তাতে নাতিনীজনীৰ বিয়া। পিছে বৰ্তা, হাৱেলিটোত সকলোবোৰ ঠিকে ঠাকে আছেতো? সেই ঘটনাবোৰ আকৌ হৈ থকা নাইতো? আগুনি বৰ্তা ভালে আছেনে? অঁ বোৱাৰী, তোমাক দেখোন চিনিয়ে পোৱা নাছিলোঁ। নতুন ফেশ্বন দেখোন তোমাৰ, চুলি কালাৰ চালাৰ কৰি বেলেগ এজনীহে হৈ আহিছা পাই। কি যে কয় আৰু বৰ্তা, মানুহজনী একেই আছোঁ দেখোন, ৰূপটোহে সলাইছোঁ। আগতে গাঁৱত আছিলোঁ, এতিয়া 20-25 বছৰৰ পৰা দেখোন চহৰতে থকা। মানুহজনী একেবাৰে চহৰীয়া হৈয়ে গ'লোঁ আৰু। অঁ সেয়া মোৰ নাতিনী নহয়নে? জেনী নে কি? অঁ, তোমাৰ নামত গান এটা ওলাইছে নহয়, শুনিছিলানে নাই? ককা জমাই থাকে দেই আপুনি। ক'তনো শুনিলে আপুনি জেনি জেনি গানটো? মোৰ বিয়াত পিছে আপুনি নাচিব লাগিব দেই, পাৰিবনে নাই? নাচিমতো আকৌ। It's the time to disco. তেৰেৰে তেৰেৰে। ব'লা ব'লা পাই, ইমান গৰমখনত আহিছা, অকণমান জিৰাই ল'বা। বেবী, তুমিও আহিব লাগিছিল জানানে? ইমান যে ধুনীয়া হয় নহয় এই হাৱেলিটো। মইতো ভাবোঁ মা দেউতাহঁতে কিয় চহৰত থাকে, এই গাঁৱৰ এই ধুনীয়া হাৱেলিটোতে থাকিব পাৰে দেখোন। ইমান যে ডাঙৰ আহল বহল ৰুমবিলাক, আজি এটা ৰুমত শুই কাইলৈ বেলেগ এটা ৰুমত শুম বুলি ক'লেও শুব পাৰি। তোমাৰ ইমান ভাল লাগিছে যদি বিয়াৰ পিছত হানিমুনটো ইয়াতেই থাকি দিওঁ নহ'লে? অঁ, কথাটো ময়ো নভবা নহয় জানানে? ইউৰোপত বুকিংটো নথকা হ'লে ইয়াতে থাকি দিলোহেঁতেন চাগে।
বিয়াৰ পিছত এভৰি ইয়েৰ আমি ইয়াত থাকিবলৈ আহিম, মাহঁতকো লৈ আহিম। কিমান যে ভাল পাব। চাবা আকৌ, যিহে পুৰণি হাৱেলি, আজু ককাৰ দেউতাকে বনোৱা নহয় জানো? কিমান পুৰণি হ'ব পাৰে ভাবাচোন। এনেকুৱা পুৰণি হাৱেলিবোৰত বোলে কলা ছায়া ঘূৰি ফুৰে। তুমি আকৌ সাৱধান নহ'লে দিগদাৰেই আছে। যিহে ধুনীয়া ছোৱালী, ভূতে প্ৰেমত পৰি যাব আকৌ। হা অংশু, এইবোৰ কথা নক'লে নহয় নেকি? ইমান ধুনীয়া মুডত আছিলোঁ, মুডটোৱে বেয়া কৰি পেলালা। সেয়া চোৱা, তোমাৰ পিছফালে খিৰিকীখনত কলা ভুতুনি এজনী তোমাৰ ফালে কৈ চাই আছে। হ'ব যোৱা, মোক এনেকৈ জোকাই থাকিব নালাগে। ইমানো ভয় পাদৰি নহয় পাই মই। বেয়া নাপাবা বেবী, ধেমালিহে কৰিছোঁ। ক'তনো ভূত চুত থাকিব। মই বাৰু কাম এটাত যাওঁ ওলাই, তুমিও অলপ ৰেষ্ট লোৱা দেই। ঠিক আছে। ক'তনো ভূতনি আছে, এনেই ভয় খোৱালে মোক। পিছে কিনো কৰিম জানো এতিয়া। বাহিৰতে খাই মেলি আহিছোঁ, সন্ধিয়া পৰতহে সোমাইছোঁ। মাহঁতো অকণমান জিৰণি লৈছে, একেবাৰে ৰাতি ভাত খাবলৈহে উঠিব চাগে। টিভি এটা হ'লেও টিভিকে চাই থাকিলোহেঁতেন। চাওঁচোন ৰুমকেইটাত গৈ অলপ এক্সপ্ল'ৰ কৰি আহোঁ, কেনেকুৱানো হয় ৰুমকেইটা চাই আহোঁগৈ। ইমান ধুনীয়া ধুনীয়া ফটো উঠাইছোঁ নহয় আজিয়ে আপলোড কৰি দিম বাপেকে ইনষ্টাগ্ৰামত। #প্ৰি-ৱেডিং-গ্ল' এনেকৈ দি দিম। এইফালে যাওঁচোন, তাত চাগে বেটাৰ লাইটিং পাম নেকি, আৰু কেইখনমান তুলি লওঁ। আৰে এয়া কোন মোৰ পিছফালে? সেই মাত্ৰটো মই দেখিছিলোঁ, কোনো নাই দেখোন ইয়াত। মোৰ ভ্ৰম হ'ল নেকি বাৰু? এই অংশটোৱে যি টি কথা মোৰ মাথাত ভৰাই দিলে যে, সেইকাৰণে ভুলতে দেখি পালোঁ চাগে। কি যে ময়ো আৰু দেই। যাওঁ ভিতৰলৈ গৈ আৰু ভাল ভাল স্পট বিচাৰোঁগৈ ফটো তুলিবলৈ। কেইটা যে ৰুম আছে আৰু এই হাৱেলিটো, এইফালেতো মই আগতে অহাই নাই। ইমান ধুনীয়াকৈ সজাই থোৱা আছে। কাৰোবাৰ ৰুম আছিলে এইটো? ঢেৰ ফটো উঠাম ৰ। এইখন ইয়াত কাৰ ফটো? আৰু ফটোখনত দেখোন চকু টিপিয়াই আছে। মই ভুল দেখা নাইতো? ইয়াততো চব ঠিকেই দেখিছোঁ। মাজনী, এনেই ভয় কৰিছা, ইয়াত দেখোন একোৱেই নাই। আৰে এইটো কেনেকৈ পচিবল হ'ব পাৰে? মই নিজেই দেখিছোঁ। মই সঁচাকৈ কৈছোঁ পাপা, এই ফটোখনৰ পৰা মোক যেনিকৈ মাতি আছিলে আৰু চকুটোও টিপিয়াই আছিলে। মই মিছা কথা কোৱা নাই পাপা, বিশ্বাস কৰা। মাজনী, আমি আজি বহুত দূৰ ট্ৰেভেল কৰি আহিলোঁ নহয়, সেইকাৰণে কিজানি তোমাৰ ভাগৰ লাগিছে। ব'লা আমি গাৰ্ডেনত বহি চাহ খাওঁগৈ। কিন্তু মই যে সঁচাকৈয়ে দেখিছিলোঁ, তোমালোকে মোক বিশ্বাস কৰা নাই। হ'ব বাৰু ব'লা। আপোনালোকে আগতীয়াকৈ আহিব বুলি গম পোৱা হ'লে কাৰেণ্টৰ ব্যৱস্থাটো কৰি থ'লোহেঁতেন। আচলতে হাৱেলিটো বন্ধই থাকে যে, সেইকাৰণে লাইনটো কাটি থোৱা হ'ল। আজি আৰু যেনে তেনে মম দিয়ে এডজাষ্ট কৰি ল'ব আৰু। কাইলৈ মই কাৰেণ্টৰ ব্যৱস্থাটো কৰাই দিম। কি? গোটেই ৰাতিটো কাৰেণ্টৰ বিনা? হে ভগৱান, ঘৰততো AC নোহোৱাকৈ শুবই নোৱাৰোঁ। আৰু এই গৰমত কাৰেণ্টৰ বিনা কেনেকৈ টোপনি ধৰিব বাৰু? অৰ্চনা, একো নহয় দিয়া। আজি ৰাতিটোৰহে কথা। কাইলৈ দেখোন বৰ্তাই কৈছেই লগাই দিব বুলি কাৰেণ্টটো। আজি ৰাতিটো যেনে তেনে এডজাষ্ট কৰি লোৱা আৰু। একো নহয়, চিন্তা নকৰিবা বোৱাৰী, কাইলৈ সকলোখিনি যোগাৰ কৰি দিম নহয়। বাকী মই ৰন্ধাখিনি বা খাই কেনেকুৱা পাইছা? খাব পৰা হৈছেনে নাই জানো? বহুত ভাল হৈছে ককা। আপুনি ইমান সোপা বনাই দিছে আমাৰ কাৰণে। চিম্পলকৈ কিবা এটা বনাই থ'লেও হ'লহেঁতেন। তাকেই পাই, এইটো বয়সতনো ইমান কষ্ট কৰিব লাগেনে? কষ্টনো কি, নিজৰ বুলিবলৈ মানুহে নাই। তোমালোক ইমান দিনৰ পিছত আহিছা, হেঁপাহতে অকণমান বনাই দিছোঁ আৰু ইটো সিটো যি জানো। পিছে সোনকালে ভাতকেইটা খাই লৈ ৰুমলৈ যোৱাগৈ। বাহিৰত বেছি দেৰি থাকিব নালাগে। তেনেকৈ কিয় ক'লে ককা? ককাই মানে এইটো বুজাইছে যে ইমান দূৰৰ পৰা ট্ৰেভেল কৰি আমাৰ এতিয়া ভাগৰ লাগিছে নহয়, সেইকাৰণে শুবলৈ কৈছে আকৌ। হয় নাই বাৰু বৰ্তা? সেইটো কাৰণেই কৈছোঁ আকৌ। বাৰু তোমালোকে খোৱা, ময়ো ঘৰলৈ যাওঁ আৰু ভাগৰ লাগিছে। কিয়নো যাব লাগে বৰ্তা? ইয়াতে থাকিব পাৰে দেখোন। আমি তিনিটা অকলে ভাল নালাগিব নহয়। আজি নাথাকোঁ নেকি বোৱাৰী?
ঘৰত সকলোৱে ৰখি আছে নহয় মোৰ কাৰণে। এইটো হাবেলিটো চোৱা চিতা কৰাহে মোৰ কাম, মোৰ নিজৰ ঘৰ নহয় নহয়, সেইকাৰণে যাওঁ আৰু। অঁ ঠিক আছে বৰ্তা, গৈ থাকক আপুনি। কিবা দৰকাৰ হ'লে ক'ম বাৰু। অঁ কবি দে, আহিছোঁ দেই। এই ৰাতিটো আন্ধাৰত থাকিব লাগিব, ভয়হে লাগিছে দেখোন মোৰ। একো ভয় কৰিবলগীয়া নাই অ'। ইমান ধুনীয়া জোনাক নিশা, বতাহো দি আছে বাহিৰত। দৰজাখন খুলি আৰামত শুব পাৰিবা, পোহৰো আহি থাকিব। এইবাৰলৈ মিলাই 3 বাৰেই হ'ল। ইমান বাৰ যে মুতিবলৈ উঠি আছোঁ। ৰুমতে বাথৰুমটো লাগি থকা হ'লে দিগদাৰে নাছিলে। এখেতক এতিয়া উঠাবও নোৱাৰোঁ নহয়, ইমান দূৰ যে যাব লাগিব আৰু। কি কৰোঁ, উপায় নাই। এওঁক উঠালে গালিহে খাব লাগিব। যাওঁ আৰু কিনো কৰিম। মোৰ শ্লিপাৰযোৰ ক'ত থাকিল জানো, পিন্ধি লওঁ। আৰে এইখিনিতে থকা শ্লিপাৰযোৰ সেইফালে পালেগৈ যে। কি যে মানে, এই নিগনিৰ উৎপাত চাগে দেই। অশান্তি পাইছোঁ আৰু দেই। আৰে এয়া কি, এইটো কেনেকৈ হ'ব পালে? হেৰি উঠকচোন, উঠক। অহ' মানুহজনীয়ে মোক শান্তি নিদিব পাই। কি হ'লনো এতিয়া তোমাৰ? হেৰি মোৰ শ্লিপাৰযোৰ নিজে লৰচৰ কৰি ইফাল সিফাল কৰি ফুৰিছে। মই পিন্ধিবলৈ যাওঁহে ইফালে গুচি যায়, সিফালে গুচি যায়। হৈছে আৰু, তুমিয়ে কিজানি আন্ধাৰত একো দেখা নাপায় নিজে গোৰ মাৰি পাইছা চেণ্ডেলযোৰক। চেণ্ডেলনো নিজে লৰচৰ কৰিব পাৰেনে? কি যে কথাবোৰ কোৱা আৰু। এই সঁচাকৈ কৈছোঁ, আপুনি যে চকুৰে দেখা নাই বুলি বিশ্বাস নকৰে, মই সঁচাকেই কৈছোঁ। হ'ব চব বুদ্ধি জানো নহয় তোমাৰ। মোক উঠাবৰ কাৰণেই এইবোৰ বাহানা মাৰিলা, চব গম পাওঁ। ব'লা এতিয়া। তহঁতক মই উদাই নিদিওঁ। তহঁতি কি ভাবিছ মই এনেই দিম? মোৰ প্ৰতিশোধ পূৰা হোৱা নাই।